নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই কুকুৰাখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰৰ বয়স হৈছে 80 দিন এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম যে 80 নম্বৰ দিনত এই সোণালী কুকুৰাবোৰৰ ওজন কিমান হয় লগতে আপোনালোকক এইটো জনাম যে 80 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাবোৰে দানা কিমান খালে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমি এতিয়া 4টা সোণালী কুকুৰাক ধৰিম আমি দুটা মতা কুকুৰা ধৰিম আৰু দুজনী মাইকী কুকুৰা ধৰিম আৰু এই 4টা কুকুৰাক ওজন কৰি আপোনালোকক দেখুৱাম যে 80 দিনত ইহঁতৰ ওজন কিমান হয় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 4টা সোণালী কুকুৰা ধৰি ললো আমি এটা দুটা মতা কুকুৰা ধৰিছো আৰু দুজনী মাইকী কুকুৰা ধৰিছো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 3 কেজি 440 গ্ৰাম 80 দিনত 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 3 কেজি 440 গ্ৰাম যদি 4টা সোণালী কুকুৰাৰ ওজন 3 কেজি 440 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 860 গ্ৰাম মানে 80 দিনৰ এটা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 860 গ্ৰাম এতিয়া আপোনালোকক জনাম যে 80 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাবোৰে দানা কিমান খালে আমাৰ লগত ইয়াতে এতিয়া প্ৰায় 300টা সোণালী কুকুৰা আছে আৰু এই কুকুৰাবোৰক যেতিয়া আমি ব্ৰুডিং কৰি আছিলো মানে এদিনীয়া পোৱালি যেতিয়া আমি আনিছিলো তেতিয়া ইহঁতক আমি ব্ৰুডিং কৰিছিলো আৰু ব্ৰুডিং অৱস্থাত ইহঁতক আমি প্ৰায় 5 কেজি প্ৰিস্তাৰা দানা খাবলৈ দিছিলো আৰু প্ৰিস্তাৰা দানা শেষ হোৱাৰ পাছৰ পৰা ইহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দি আছো আৰু এতিয়ালৈ এই সোণালী কুকুৰাবোৰে প্ৰায় 1010 কেজি ষ্টাৰ্টাৰ দানা খালে আৰু 5 কেজি প্ৰিস্তাৰা দানা খালে প্ৰথম দিনাখনৰ পৰা 80 নম্বৰ দিনাখনলৈকে 300টা সোণালী কুকুৰাই সৰ্বমুঠ প্ৰায় 1015 কেজি দানা খালে আৰু এই সোণালী কুকুৰাবোৰে এতিয়ালৈ যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব